পানী কিমান হৈছে চাবলৈ আহিছিলোঁ দলঙৰ ফালে হাতী বান্ধা। পানী ইমান নাই যেনিবা আমাৰ ইফালে। বাৰু গৈ আছোঁ বাৰু, তেওঁ পথাৰখন এবাৰ চাই যাওঁ পানী কিমান হৈছে নহৈছে। এই কজনী দলঙতে থৈ আহিছোঁ, দৌৰা দৌৰি কৰি আছোঁ। এইটো হ'ল দলঙৰ ছাইডৰ ৰাস্তা। আমি আহি আছোঁ ছাইডৰ ৰাস্তা দি। কৰি পানী হ'ব বুলিয়ে ভাবিছিলোঁ, ভয় খাইছিলোঁ। বৰ্তমান কম দিয়া নাই ৰাস্তাটো এইটো। এইটো ৰাস্তা আছিলে, অহা যোৱা কৰি আছিলে ন, সকলোৱে চাব পৰা ৰাস্তাটো এইটো আছিলে। আগতে মানে বনাইছিলে আৰু দলং ভাঙোতে, আৰু দলংখন যেতিয়া ভাঙিছিলে আৰু বহুত ৰাউণ্ড ঘূৰিব লাগে। গৈ আছোঁ ৰাস্তাটো দি। ফটো উঠাত ব্যস্ত। ফটো পোষ্ট দি আছে হা, ইফালে ফটো পোষ্ট দি আছে, ইফালে মই ভিডিঅ' কৰি আছোঁ। নাচিছে আকৌ দেই, অলপ নাচটো দি দিয়াচোন বাৰু। দিয়া নাচ এটা দি দিয়া, দুইজনীয়ে মিলি নাচ এটা দি দিয়া। নাচ এটা দি দে না। পানী ইমান হোৱা নাই, আপোনালোকে দেখিছে ইমান নাই যেনিবা। আমাৰ এইফালে 12 বজীয়া অঞ্চলত নাই পানী। 12 বজীয়া ৰহা মানে এটা ছাইড হৈছে ন, এটা ছাইড নাই হোৱা পানী। ভগৱানে পানীটো নাইকিয়া কৰি দিলে ভাল পাওঁ। বহুত ভয় লাগি আছিলে। ভালে অলপ মানে দেখুৱাইছোঁ আপোনালোকক পথাৰখন। আগতে এইখিনি জেগা মানে আগত বানপানী হওঁতে দলংখন ভাঙি গৈছিল ন, দলংখন ভাঙোতে মানে এইটো ৰাস্তা বনোৱা হৈছিলে। দলং হোৱালৈ এইটো ৰাস্তাইদি গাড়ী মটৰ অহা যোৱা কৰি আছিলে। এতিয়া জয়লক্ষীয়ে কৈ আছে কি জাপ মাৰি পেলাই সি এতিয়া ভিডিঅ' এটা বনাব। জাপ মাৰিম, ভৰি চৰি ভাগিলে আৰু নাজানো, ভৰি চৰি ভাঙে নেকি নাজানে হা। কৰিহে আহিব সি এতিয়া, ভিডিঅ' কৰিয়ে এতিয়া জাপ মাৰি ভিডিঅ' কৰিব। এয়া ওপৰৰ পৰা উঠি মানে জাপ মাৰিব, জাপ মাৰিব সি। কি হ'ল? ইমান বোকা ন, মোৰ পানী লাগিলে লাভ। এইটো হাতী বান্ধাৰ ডুবি। তাত আছে দলঙৰ। ক'ত জাপ মাৰিবি? ওপৰৰ পৰা পানীখিনি চাওঁ, পানীখিনি অলপ দেখুৱাইছোঁ, ভাল লাগিছে ন পানীখিনি। আকাশৰ সৌন্দৰ্য লগতে উপভোগ কৰা। গছজোপি ইমান ধুনীয়া লাগিছে, যাচোন ফটো এটা উঠকৈ যা। দলংখনতে অলপ ৰ'লো। জয়লক্ষী কি গৈ আছা? আগলৈ যাৱা আহো। এই ককা আইতাহঁতে কি এক্সাৰচাইজ কৰিছে এইবোৰ। ধানখিনি ৰুব পাৰিলে ভাল আৰু মানুহবিলাকে। আৰু এইখিনিতে এইকেইজনীক লগ পালোহি। আকৌ আহি দলঙৰ মুখ পামহি এতিয়া। ব'ল, কঠীয়াখিনি পাৰি থৈ দিছোঁ, দেখা নাই? আমি যাবলৈ ৰেডি হ'লোঁ। ইয়াৰ পৰা যামগৈ এতিয়া।
হা আজি আছো দেই পানী হোৱা নাই আমাৰ পথাৰখনত কালি দৌৰবলৈ বহুত ঘন হয় না আমাৰ ইমান বানপানী হোৱা নাই তেওঁ তথাপিও এই খালবিলাকত অলপ পানী অলপ হৈছে পথাৰৰ মাজেদি আহিছো ইয়াতে মানে খাদ্য সভা হৈছিলে আগতে মানে 2022 চনত হৈছিলে কাইলৈ জোতা পিন্ধি দৌৰিব এজনীয়ে